নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ক'বলৈ ওলাইছো এখন পৃথিৱী বিখ্যাত উপন্যাসৰ জন্ম কাহিনী। উপন্যাসখন হ'ল ৰুটছ। এখন লিখিছে আমেৰিকাৰ এজন উপন্যাসিক, তেওঁৰ নাম হ'ল এলেক্স হেলি। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ক'বলৈ চেষ্টা কৰোঁ আচলতে ইমান এটা পৃথিৱী বিখ্যাত কাহিনীৰ কিদৰে উদ্ভৱ হৈছিল। চাওক, আমেৰিকান মানুহ বুলি ক'লে কেনেকুৱা এখন ছবি আমাৰ মনত ভাহি আহে। এজন বগা ওখ পাখ একদম হেণ্ডচাম মানুহ, মূৰত ৰঙা চুলি। কিন্তু এলেক্স হেলি মানুহজন তেনেকুৱা নহয়। আপোনালোকে ফটোখন চাওক ভালকৈ। এলেক্স হেলি হ'ল এজন ক'লা মানুহ, এজন নিগ্ৰো। আচলতে আমি এটা কথা বিবেচনা কৰি চাব পাৰোঁ যে আমেৰিকাৰ ক'লা মানুহখিনি আমেৰিকাৰ কিন্তু অৰিজিনেল মানুহ নহয়। একেবাৰে অৰিজিনেলখিনি বাৰু ৰেড ইণ্ডিয়ানবিলাক। তাৰ পাছতে কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰাৰ পাছত ইউৰোপৰ বগা মানুহখিনি তালৈ আহিলে। তাৰপাছত আমেৰিকাত যিখিনি ক'লা মানুহ স্থায়ী বাসিন্দা হিচাপে বৰ্তমান আছে, সেই মানুহখিনি কিন্তু তালৈ নিজে ইচ্ছাকৃতভাৱে যোৱা নাছিলে। সেই মানুহখিনিক সেই বগা মানুহবিলাকে কৃতদাস হিচাপে লৈ গৈছিলে আফ্ৰিকাৰ ফালৰ পৰা ধৰি মেলি। আৰু আমাৰ আজিৰ এই উপন্যাসখনৰ লেখক এলেক্স হেলিও আছিলে কোনোবা যুগতে আমেৰিকালৈ ধৰি নিয়া এজন কৃতদাসৰে উত্তৰ পুৰুষ। এই এলেক্স হেলিয়ে এদিন গৈছিলে ব্ৰিটিছ মিউজিয়ামটো চাবলৈ। তাতে তেওঁ দেখিলে এচটা শিল, যি ছটাৰ নাম হৈছে ৰছেটা ষ্টোন। তাতে কোনোবা বংশৰ বংশাৱলী লিখা আছে। এই শিল ছটা দেখাৰ পাছতে এলেক্স হেলিৰ মনত এটা প্ৰবল ইচ্ছা জাগি উঠিলে যে তেওঁ তেওঁৰ বংশৰ অতীতটো বিচাৰি উলিয়াব। আৰু তাৰ পাছতে তেওঁ অনুসন্ধান আৰম্ভ কৰি দিলে আৰু পুৰণা কিছুমান নথি পত্ৰত বিচাৰি মেলি কিছুমান নাম তেওঁ সংগ্ৰহ কৰিলে। আৰু তাৰ পাছতে তেওঁ চাউথ আফ্ৰিকাত গৈ নিজৰ অৰিজিনেল গাঁওখন আৰু অৰিজিনেল মানুহখিনিক তেওঁ বিচাৰি উলিয়াইছিলেগৈ। বাৰু এতিয়া হওক এই উপন্যাসখনৰ কাহিনী আৰু বিষয়বস্তুৰ মাজলৈ। এই উপন্যাসখনৰ বিষয়বস্তু বা কাহিনী আন একো নহয়, এয়া হ'ল এলেক্স হেলিৰ বংশাৱলী। তেওঁ বিচাৰি উলিয়ালে যে তেওঁৰ পূৰ্বপুৰুষ, তেওঁৰ আজু ককা কুণ্টা কিন্তে নামৰ এজন মানুহক ধৰি আনিছিলে চাউথ আফ্ৰিকাৰ পৰা আমেৰিকালৈ। আৰু আমেৰিকাত আনি কুণ্টা কিন্তেক বিক্ৰী কৰি দিলে জন ৱালাৰ নামৰ এজন মানুহক। সেই ৱালাৰৰ ঘৰতে কাম কৰা বেল নামৰ এজনী ছোৱালীক তেওঁ বিয়া পাতিলে। আৰু কালক্ৰমত তেওঁলোকৰ এজনী ছোৱালী হ'ল, যাৰ নাম দিলে তেওঁলোকে কিজি কিন্তে। এই কিজি কিন্তে আকৌ নিজৰ বয়ফ্ৰেণ্ডক পলাওঁতে সহায় কৰোঁতে ধৰা পৰি শাস্তিমূলকভাৱে তাইক বিক্ৰী কৰি দিয়া হ'ল টম লী নামৰ এজন মানুহলৈ। এই টম লীৰে কামনাৰ বলি হৈ তাই এদিন সন্তান সম্ভৱা হ'ল আৰু তাৰ পাছতে তাই এটি পুত্ৰ সন্তান জন্ম দিলে, যাৰ নাম হ'ল জৰ্জ লী। গোটেই উপন্যাসখনত জৰ্জ লীৰ কিন্তু সাংঘাতিক ধৰণৰ গুৰুত্ব আছে। যি টম লীক নিজৰ বাপেক বুলি চিনি নাপায়, কিন্তু তেওঁক কামত সাংঘাতিক ধৰণে সহায় কৰে। আৰু সেই কুকুৰাবিলাকক যুঁজ শিকোৱাত ইমানেই পাৰ্গত হৈ উঠিলে যে তাৰ নামটো মানুহে চিকেন জৰ্জ দি দিছিলে। এই জৰ্জ লীয়ে বিয়া পাতিলে আকৌ মেটিল্ডা নামৰ এজনী কৃতদাসীক। সিহঁতৰে পুত্ৰ আকৌ টম মুৰে। এই টম মুৰে বিয়া পাতিলে আকৌ আইৰিন নামৰ এজনী ছোৱালী। এই টম মুৰে আৰু আইৰিনৰ ছোৱালী হ'ল চিন্থিয়া। চিন্থিয়াক বিয়া দিয়া হ'ল উইল পালমাৰ নামৰ এটা ল'ৰালে। আৰু এই চিন্থিয়া আৰু উইল পালমাৰৰ একমাত্ৰ ছোৱালী হ'ল বাৰ্থা। বাৰ্থাৰ বিয়া হ'ল আকৌ চাইমন আলেকজেণ্ডাৰ হেলিৰ লগত, যিজন হ'ল আমাৰ লেখক এলেক্স হেলিৰ বাপেক। গতিকে ক'বলৈ গ'লে গোটেই উপন্যাসখনৰ কাহিনী ভাগ 7টামান প্ৰজন্মৰ এটা বংশাৱলীহে। কিন্তু ইয়াৰ ভাষা আৰু বৰ্ণনা কিন্তু উপন্যাসোপম। যদি বহুতে এই কিতাপখনক উপন্যাস বুলি ক'ব নোখোজে, কিন্তু এইখনৰ পৰা উপন্যাসৰ নিচিনাকৈহে এটা ৰস মানুহে ল'ব পাৰে। তাৰ পৰা ফেক্সুৱেল কথা জানিবলগীয়া কিন্তু একো নাই। আমি সৰুৰ পৰা শুনি আহোঁ যে জাহাজত কিছুমান কৃতদাসক ধৰি কিছুমান দেশত বিক্ৰী কৰিবলৈ নিয়ে। গোটেই পৰিস্থিতিটো কিন্তু আমি গোটেইখিনি কৃতদাসক লৈহে ভাবি থাকোঁ। এজন কৃতদাসৰ দৃষ্টিভংগীৰ পৰা আমি কথাটো বিবেচনা নকৰোঁ সাধাৰণতে। কিন্তু এই উপন্যাসখনত হিৰো কুণ্টা কিন্তে হয় আৰু তেওঁৰ দৃষ্টিভংগীৰ পৰা গোটেই কাহিনীটো ইয়াত বিবেচনা কৰা হৈছে। গতিকে পঢ়িবলৈ অত্যন্ত মনোৰম এখন উপন্যাস আচলতে। আফ্ৰিকাৰ মানুহখিনি কেনেকৈ নিজৰ মাজতে বিভোৰ, সিহঁতৰ নিজৰ অতীতটোক কেনেকৈ খামোচ মাৰি সিহঁতে ধৰি ৰাখিব খোজে, আৰু তাৰ মাজতে নিজৰ মাক বাপেকৰ অন্তৰ ভুদা কৰি কেনেকৈ কিডনেপ কৰি লৈ যায় বহুত মানুহে ধৰি মেলি। তাৰপাছত জাহাজত লৈ যাওঁতে কেনেকুৱা ভীষণ শাস্তি দিয়ে, আৰু তাত গৈ ৰছী লগাই লগাই কেনেকৈ গৰু বিক্ৰী কৰা আদি বিক্ৰী কৰে বজাৰত। আৰু তাৰপাছত কেনেকৈ সিহঁতে নিজৰ পৰিচয় আনকি উপাধিটোও হেৰুৱাই পেলায়। যিজন মানুহৰ আণ্ডাৰত তেওঁলোকে কাম কৰে, সেই তেওঁলোকৰ উপাধিবিলাক তেওঁলোকে ল'ব লগা হয়। গতিকে ইয়াৰ পৰা সুস্পষ্টভাৱে গম পাব যে আমেৰিকাত থকা ক'লা মানুহখিনিৰ এটা এটা অতীতৰ হিষ্ট্ৰী থাকে, যিবোৰ হিষ্ট্ৰী অত্যন্ত কৰুণ। গতিকে কিতাপখন এবাৰ পঢ়ি চাব পাৰে। অত্যন্ত এখন সুন্দৰ উপন্যাস, আৰু সুন্দৰ কাৰণেতো আজি আমেৰিকাৰ পৰা আহি অসমত অসমীয়া ভাৰ্চনো আছে কিতাপখনৰ। আৰু ময়ো ক'বলৈ গ'লে অসমীয়া ভাৰ্চনটোৱে পঢ়িছোঁ, অৰিজিনেল কিতাপখন এতিয়াও পঢ়া নাই। আৰু অৱশেষত মই এটা কথা কিন্তু উপলব্ধি কৰোঁ, এইখন প্ৰত্যেকজন অসমীয়া মানুহে পঢ়ক, কাৰণ ৰুট শব্দটোৰ অৰ্থ হৈছে শিপা। আৰু বহুতে কমপ্লেইন কৰে যে অসমীয়া মানুহখিনিয়ে নিজৰ মূল শিপাডালকে পাহৰি যায় কেতিয়াবা। যেনেকৈ এলেক্স হেলিয়ে নিজৰ শিপাডাল কিন্তু বিচাৰি বিচাৰি গৈ তেওঁ চাউথ আফ্ৰিকা পালেগৈ। গতিকে আমিও চেষ্টা কৰিব লাগে আমাৰ পূৰ্বপুৰুষসকলক চিনি পোৱাৰ, তেওঁলোকৰ পৰিচয় উদ্ধাৰ কৰাৰ, আৰু তাৰোপৰি তেওঁলোকক যোগ্য সন্মান জনোৱাৰ, যিটোৰ অভাৱ আচলতে অসমত প্ৰত্যক্ষ কৰিব পাৰি। এই কিতাপখন পঢ়িলে গম পাব তেওঁলোকে নিজৰ পৰম্পৰা, ভাষা, সংস্কৃতিক ধৰি ৰাখিবলৈ কেনেকুৱা চেষ্টা চলায়। ইমান এখন লোকৰ দেশত শাস্তি ভুগি ভুগি থকাৰ মাজতো তেওঁলোকে কিন্তু নিজৰ একো বস্তুৱেই নাপাহৰে কেতিয়াও। গতিকে এলেক্স হেলি যেতিয়া তেওঁলোকৰ নিজৰ অৰিজিনেল গাঁৱলৈ গৈছিলে চাউথ আফ্ৰিকাত, তেতিয়া তাত এজন মানুহ থাকে যিজনে অতীত কালৰ পৰা একোটা বংশৰ হিষ্ট্ৰী মুখেৰে গাই দিব পাৰে, এটা অৰেল হিষ্ট্ৰী। আৰু অতীতক ধৰি ৰখা তেওঁলোকৰ সেইটো এটা বৰ বেলেগ ধৰণৰ পৰম্পৰা।
সো এখন ধুনীয়া উপন্যাস পঢ়িলোঁ, আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ, পঢ়িবলৈও আহ্বান জনাওঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ টপিক ল'লে মই আহিয়ে থাকিম। আজিলৈ ইমানেই, বাই বাই।